নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ নিউ আধাৰ কাৰ্ড এপ্লাই কৰিবলৈ কি ডকুমেন্টছ বা প্ৰমাণপত্ৰ লাগে তাৰ বিষয়ে সবিশেষ জনাম। যোনে যোনে এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই তাৰ বিষয়ে কি ডকুমেন্টছ লাগে আধাৰ কাৰ্ড বনাবলৈ তাৰ বিষয়ে মই সবিশেষ জনাম। তাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ভিডিঅ' আগলৈকৈ পাই থাকে আৰু আপোনালোকৰ সহায় হৈ থাকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট uidi.gov.in ত গৈ ক্লিক কৰিব। মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম যাতে আপোনালোকক সহজে এই ৱেবছাইটত আহিব পাৰে। তাৰ পিছত লিষ্ট অফ সাপোৰ্টিং ডকুমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ খুলি আহিব। এইটো চাই আছে ডকুমেন্টছ আহি গ'ল। কি ডকুমেন্টছ লাগে? आधार मेरी पहचान দেখা পাই আছে। লিষ্ট অফ একসেপ্টেবল সাপোর্টিং ডকুমেন্টছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকৰ বহুতো আছে, বহুত ধৰণৰ ডকুমেন্টছ আছে, কিন্তু আপোনালোকক ইমান ধৰণৰ ডকুমেন্টছ দিব নালাগে। গাঁৱলীয়া মানুহ বা টাউনীয়া মানুহৰ যিটো কম্পালসৰি থাকে সেইটোৰ বিষয়ে মই কৈ দিওঁ। যদি আপোনালোকৰ সেইবিলাকো নাই তেতিয়াহ'লে আপুনি এইবিলাক ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে। সহজ ভাষাত মই ক'বলৈ গ'লে মই আপোনালোকক ডকুমেন্টছ কেইটা কৈ দিওঁ। 4 নম্বৰত দেখাই আছে ভোটাৰ আইডি, 2 নম্বৰত দেখাই আছে পান কাৰ্ড। তাৰ পান কাৰ্ড বা ভোটাৰ আইডি প্ৰত্যেক মানুহৰেই থাকে। যদি নাই তেতিয়াহ'লে আপোনালোকে পঞ্চায়ত সাৰ্টিফিকেট লৈ গ'লেও হ'ব। তাৰপিছত আছে বেংক পাছবুক লৈ গ'লেও হ'ব। তাৰপিছত জন্ম প্ৰমাণপত্ৰৰ কাৰণে যদি আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আছে, বাৰ্থ সাৰ্টিফিকেট যদি নাই তেতিয়াহ'লে পান কাৰ্ড লৈ গ'লেও হ'ব। গতিকে আপোনালোকৰ মেইন সাৰ্টিফিকেট হৈছে ভোটাৰ আইডি, পান কাৰ্ড আৰু বেংক পাছবুক। এই তিনিখন লৈ গ'লে আৰু আপোনাৰ আধাৰ কাৰ্ড বনাবলৈ ফৰ্মটো ভৰাব পাৰিব আৰু আধাৰ কাৰ্ড বনাব পাৰিব। যদি এইবিলাকো নাই তেতিয়াহ'লে আপোনালোকে পঞ্চায়তত গৈ যোগাযোগ কৰিলে আপোনাৰ কাৰণে পঞ্চায়ত সেক্ৰেটাৰী বা প্ৰেচিডেণ্টে সাৰ্টিফিকেট বনাই দিয়ে। তাৰ পৰা আপুনি আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰে। যদি আপোনালোকে কিবা কনফিউজ হৈ আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব যে মোৰ একো ডকুমেন্টছ নাই, মোৰ ডকুমেন্টছত নাম ভুল আছে। তেতিয়াহ'লে আপুনি কেনেকৈ এপ্লাই কৰিব পাৰে আধাৰ কাৰ্ড তাৰ বিষয়ে মই নেক্সট ভিডিঅ' বনাম। যদি আপোনালোকৰ ডকুমেন্টছ নাই বা ডকুমেন্টছ আছে, পান কাৰ্ডত নাম বেলেগ, ভোটাৰ আইডিত নাম বেলেগ, বেংক পাছবুকত নাম বেলেগ, তেতিয়াহ'লে আপোনালোকৰ কনফিউজ হ'ব পাৰে যে কোনটো নাম আহিব, কোনটো নাই, নে ৰিজেকশ্যন হৈ যাব। তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাব যে মোৰ নামটো ভুল আছে, মই কেনেকৈ আধাৰ কাৰ্ডটো বনাব পাৰোঁ। তেতিয়াহ'লে মই আপোনালোকক আৰু এটা ফৰ্ম প্ৰভাইড কৰিম। তাত গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰি দিলে এইটো হৈ যাব। যদি তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ পাই যায়। ভিডিঅ'টো চাই কেনেকৈ লাগিল জনাব আৰু যদি উপকৃত হৈছে তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাব। আৰু যদি আপোনালোকে উপকৃত হোৱা নাই তেতিয়াহ'লেও কমেণ্টত জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'ৰ লাভ উঠাব পাৰে। ধন্যবাদ।